স্বাগতম জনাইছো ফ্ৰেন্ডছ আপোনাৰ এই ইউটিউব চেনেললৈ। তো আজি আপোনালোকক মই এইটো ৰিজেকশ্যন লেটাৰ যিটো এছএছচি জিডিৰ পৰা আহিছে, এতিয়া ভাইৰেল চলি আছে, সেয়াৰ বিষয়ে অলপ কম। কি হয় এইটো ৰিজেকশ্যন লেটাৰ, সঁচাকৈ আহিছে না এইটো ৰিয়েল হয় নে ফেক হয়। আৰু বহুতো ইউটিউবাৰে ভিডিঅ' বনাইছে যে এইটো সঁচাকৈ আহিছে, চবৰে মানে যাৰ যাৰ এইটো কাষ্ট চাৰ্টিফিকেটত ভুল আছে বা ডেটৰ পাছৰ কাষ্ট চাৰ্টিফিকেট আছে, সেইটো সিহঁতৰ ৰিজেকশ্যন লেটাৰ আহিব। এইটো আপোনালোকৰ আহিব পাৰে নে নোৱাৰে, তাৰ বিষয়ে আমি আজি কথা পাতিম। চ' আপুনি চাগে গম পাইছে এতিয়া এইটো ৰিজেকশ্যন লেটাৰ পূৰা ভাইৰেল হৈ আছে ইউটিউবত। এই ৰিজেকশ্যন লেটাৰটো মই আপোনাক এতিয়া দেখাম, আৰু এইটো ৰিয়েল নে ফেক সেইটো তাৰ বিষয়ে ক'ম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰিজেকশ্যন লেটাৰটো যদি আমি চাওঁ তেনেহ'লে ইয়াত মই তলত লগাইছোঁ, চাওক এইটো ৰিজেকশ্যন লেটাৰ হয় 29 নৱেম্বৰ, এইটো চাওক ডেট ইয়াত লিখা আছে 29 নৱেম্বৰ 2024। আৰু এইটো হাজাৰিবাগ BSF বৰ্ডৰ পৰা এটা ষ্টুডেণ্টক পঠোৱা হৈছে। চ' ইয়াত গোটেই ডিটেইলবিলাক লিখা আছে, আপুনি ভালদৰে পঢ়ি ল'ব পাৰে যে ইয়াত চাৰ্টিফিকেটটো, ষ্টুডেণ্টৰ কাষ্ট চাৰ্টিফিকেটটো বিয়ণ্ড দ্য ভেলিড ডেট, যিটো ডেট এছএছচিৰ দ্বাৰা মেনশ্যন কৰা আছিলে সেই ডেটৰ পাছৰ ডেটৰ হয়, সেইকাৰণে ইয়াৰ কেণ্ডিডেটছটো কেঞ্চেল কৰা হৈছে। এইটো আপোনাৰ আহিব পাৰে নে নোৱাৰে, এইটো আপোনাৰ আহিব নোৱাৰে, কিয়নো এইটো DVDME টাইমতে বৰ্ডৰ পৰা ষ্টুডেণ্টসকলক দিয়া হয়। যদি সেইটো অলপ লেট হয় তেনেহ'লে বাই পষ্টত এইটো ঘৰত পঠিওৱা হয়। চ' এই ষ্টুডেণ্টৰো বৰ্ডৰ পৰাই পঠিওৱা হৈছে। এতিয়া আপোনাৰ ডেটাবিলাক SSC কাউন্সিলত জমা কৰি দিয়া হৈছে ৰিজাল্ট ডিক্লেৰেশ্যন কাৰণে। চ' আপোনাৰ এইটো অহাৰ চান্স নাই, এইটো SSC দ্বাৰা পঠিওৱা নাই, এইটো BSF এইটো হাজাৰিবাগ বৰ্ডৰ দ্বাৰা পঠিওৱা হৈছে, যিটো DVDME য'ত হৈছিলে সিহঁতৰ। তো এইটো আপোনাৰ আহিব নোৱাৰে, সেইটো ভয় খাব দৰকাৰ নাই। এতিয়া আপোনাৰ ৰিজাল্ট আহিবলৈ আৰু 7 তাৰিখৰ আগে আগে আপোনাৰ ৰিজাল্ট আহিব। চ' ইমান ভয় খাব দৰকাৰ নাই, এইটো আপোনাৰ আহিব নোৱাৰে। আৰু বহুতো কৈছে যে এইটো ফেক হয়, এইটো ফেক নহয়, এইটো ৰিয়েল হয়। কিন্তু এইটো BSF হাজাৰিবাগ বৰ্ডৰ পৰা পঠিওৱা হৈছে, এইটো SSCৰ পৰা পঠিওৱা নাই। চ' ইয়াৰ অহাৰ চান্স, ইয়াত 29 নৱেম্বৰ আহিছে, কিয়নো তাৰ বাই পষ্টত আহোঁতে অলপ লেট হৈ গ'ল চাগে। আৰু তাৰ মানে 29 নৱেম্বৰ আগতে তাৰ ইমেইলত আহিছিলে, আৰু বাই পষ্টত তাৰ ঘৰত আহোঁতে অলপ লেট হ'ল, সেইকাৰণে এইটো আপোনাৰ আহিব নোৱাৰে এই ৰিজেকশ্যন লেটাৰটো। এতিয়া আপোনাৰ ডেটাবিলাক SSC কাউন্সিলত জমা হৈ গৈছে। চ' ভয় খাব দৰকাৰ নাই, এইটো অহাৰ একদম চান্স কম আছে। চ' যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।